আজি বিৰাট ভাল টপিক এটাত আমি আলোচনা কৰিছোঁ। মানে ইমান ৰাইচ মিল দিছোঁ ছান এগ্ৰ ইঞ্জিনিয়াৰ আছামৰ পৰা, কিন্তু আমি দুটা বস্তু অনুভৱ কৰিছোঁ, সেইটো ডিজেল ইঞ্জিন আৰু ইলেক্ট্ৰিক ইঞ্জিন কোনটো ভাল কোনটো বেয়া, সেইটোৰ ওপৰত থুলমূল আলোচনা কৰিবলৈ বিচাৰিছোঁ। ডিজেল ইঞ্জিন ভাৰ্চেছ ইলেক্ট্ৰিক মটৰ, গ্ৰাম্য আমাৰ অসমৰ বাবে কোনটো ৰাইচ মিল বেষ্ট? সেইটো কোৱাৰ আগত মই প্ৰথম থুলমূল হেৰি কৰি আছোঁ, মই ভিডিঅ'টো দেখাম আপোনালোকক, মটৰৰো দেখাম, ডিজেল ইঞ্জিনিয়াৰো দেখাম, তাৰপিছত ডিজেল ইঞ্জিনিয়াৰৰ কিমান প্ৰকাৰ আছে সেইটোও দেখাম। এতিয়া ধৰক আপুনি ৰাইচ মিল কিনিব যদি ভাবিছে, এটা ডাঙৰ প্ৰশ্ন আহে, কিয় ডিজেল নে ইলেক্ট্ৰিক? ভুল ডিচিশ্যন ল'লে মাহে কিমান টকা লছ হ'ব, কি হ'ব, ইয়াৰ ভিতৰত ধুনীয়াকৈ আজি আলোচনা কৰিম। ডিজেল ইঞ্জিন ইলেক্ট্ৰিক ইঞ্জিনৰ মানি লছ, কোনটো বেনিফিট নহয়, এ টু জেড আপুনি এইটো ভিডিঅ' চালে আৰু মানে মেচিন কিনাত আৰু প্ৰব্লেম নাহিব। অসমত অৰ্থাৎ আমাৰ অসমৰ গাঁওসমূহত কাৰেণ্ট ঠিক নাথাকে আৰু কিছু ঠাইত ডিজেলৰ দাম বেছি, তেন্তে আপুনি কোনটো ল'ব? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। কিছুমান চেল্ফৰ প্ৰব্লেম আহে, কিছুমান ডিজেলৰ ইঞ্জিনৰ প্ৰব্লেম, কিছুমান মটৰৰ প্ৰব্লেম আহে, চব পিনে পজিটিভ নেগেটিভ চব কম। তাৰ আগতে মই ভিডিঅ' এটা দেখাই লওঁ, যোনটো ভিডিঅ' দ্বাৰা আপুনি গম পাব দেই ডিজেল ইঞ্জিনৰ বেনিফিট কেনেকুৱা আৰু মটৰৰ কেনেকুৱা। মই প্ৰথম ডিজেল ইঞ্জিনৰ দেখাই লৈছোঁ, চাই লওক। এইটো 12 HP, এইটো মই নিজেই প্ৰতিষ্ঠা কৰা হয়। এইটো ডিজেল ইঞ্জিন। Pro Max ৰাইচ মিল হয়, তাতকৈ N17 বা N85 Pro X, সেইটো ডিজেল ইঞ্জিনৰ ৰিজাল্টো ভাল হ'ব। সেইটো চালক কিমান ধুনীয়া, মই নিজে চেকআপ কৰিবলৈ গৈছোঁ কাষ্টমাৰ ঘৰত। ঠিক আছে, এইটো হৈছে ডিজেল ইঞ্জিনৰ, এইটো হৈছে মটৰৰ চাওক। এইটো আমাৰে কাষ্টমাৰ হয়, এইটো শোণিতপুৰ ডিষ্ট্ৰিক্টত দিয়া হয়। তেখেতে মটৰত কৰিছে, মটৰৰ ৰিজাল্টটো যথেষ্ট ভাল আৰু মই নিজে লগত আছোঁ, ছাৰ্ভে কৰিছোঁ। এইটো 2 বছৰৰ পাছত মই গৈছোঁ, তেতিয়াও ভাল চলি আছে। অলপ তুঁহগুৰিৰ লগত চাউল গৈছে, এইটো সঁচা দেখাইছে। তুঁহগুৰিৰ লগত চাউল গ'লে কি হ'ব, তাত যোনটো হাৱাটো আছে, সেই হাৱাটো ঠিক কৰিব লাগে। এইটো 2 বছৰ হৈ গ'ল, এতিয়া সেইটো হাৱাটো আমি ঠিক কৰি মানে কৰি দিছোঁ। কৰি দিয়াৰ পিছত হেৰি নাই, এতিয়া আপুনি বেলেগ ৰাইচ মিল যেতিয়া কিনিব সুধিব, এতিয়া তুঁহগুৰিৰ লগত আহিলে কেনেকৈ আপুনি সমাধান কৰিব। এতিয়া হাৱাটো যাতে অবজাৰ্ভ বেছি কৰে, তাৰ কাৰণে এইটো হয়। বেলেগ ডিলাৰকো সুধিব কেনেকৈ সমাধান কৰিব। জালি, ডুপ্লিকেট জালি 1200 টকাত লয়, অৰিজিনেল জালি 2700-2200 টকাত লয়। সেইকাৰণে ইয়াতো ডিফাৰেঞ্চ আছে। এইবিলাক চব জানি পিনিহে বস্তু এটা ল'ব, যাতে সম্পূৰ্ণ গাড়ী। এইটো মটৰ
আৰু অথনি আগত দেখুৱাটো ডিজেল। একদম প্ৰেক্টিকেল লাইফ দেখাইছোঁ। আৰু যদি আপোনালোকে মেচিন কিনাৰ আগত যদি মোৰ তাত আহে দেখাব পাৰে, মইতো দেখাই দিম। আৰু যাতে 6 মাহতে পইচাটো উঠি যায়, এইটো আমাৰ গ'ল। কোনো এডিটিং নাই, কোনো এডিটিং কৰা নাই, চব লাইভ দেখাইছোঁ। এতিয়া মই ভিডিঅ'টো দেখাইছোঁ, আকৌ লাষ্টত দেখাম। মই এতিয়া অলপ থুলমূল আপোনালোকক এটা আলোচনা কৰোঁ। এতিয়া ডিজেল প্ৰতি ঘণ্টাত 80 পৰা 120 টকা লাগে। দিনে যদি 5 ঘণ্টা চলায় 400 পৰা 600 টকা লাগিব। ঠিক আছে। এতিয়া ইলেক্ট্ৰিকত লাগিব প্ৰতি ঘণ্টাত 20 পৰা 40 টকা, দিনে 100 পৰা 200 টকা লাগিব। এতিয়া কোনটো বেনিফিট, কোনটো? ইলেক্ট্ৰিকটো হৈছে লং টাৰ্মৰ কাৰণে লাভজনক, আৰু ডিজেল হৈছে ৰানিং কষ্ট বেছি ডিজেল ইঞ্জিনৰ কাৰণে। এতিয়া ফাইনেল কথাটো যদি আপুনি জানিব বিচাৰে, আপুনি যদি ডেইলি বিজনেছ কৰে, ইলেক্ট্ৰিক আপোনাৰ পকেট বচাব। ঠিক আছে। আৰু ডিজেল ইঞ্জিনত আৰু মটৰত ডিফাৰেঞ্চ কি আছে? কিমান ধুনীয়া। গাঁৱত কাৰেণ্ট যদি অফ থাকে, ভল্টেজ যদি প্ৰব্লেম থাকে, মেচিন ষ্টপ হ'বই 100%। ডিজেলত কিন্তু কাৰেণ্ট নাথাকিলেও কাম চলিয়েই থাকিব। ৰিম'ট এৰিয়াৰ কাৰণে বেষ্ট হৈছে ডিজেল। যদি আপোনাৰ গাঁৱত 24 ঘণ্টাই কাৰেণ্ট নাথাকে, ডিজেল